বড় আন্দোলনেরও তেখেতসকলৰ নেতৃত্বতে হৈছিলে নতুন ৰূপত আৰু তেখেতে প্ৰথম বিএসসি ডেপুটি চিফ আছিলে প্ৰদীপ কুমাৰ দৈমাৰী আমাৰ মাজত আছে আৰু সকলো বিষয়া কৰ্মচাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ ৰাইজ ওদালগুৰি জিলা হোৱাৰ যে ইতিহাস এইটো আমাৰ প্ৰদীপ কুমাৰ দৈমাৰী ডাঙৰীয়াই আমাৰ অধ্যক্ষ ডাঙৰীয়াই অলৰেডি তেখেতৰ ভাষণৰ জৰিয়তে কৈ গৈছে ইয়াৰ এটা ডাঙৰ ইতিহাস আছে যিকোনো জিলাবিলাক প্ৰশাসনিক সুযোগ সুবিধাৰ কাৰণে গঠন কৰা হয় ফৰ দি কনভিনিয়েন্স অফ এডমিনিষ্ট্ৰেটিভ কিন্তু ওদালগুৰি জিলাৰ বা আমাৰ বিটিসি অঞ্চলত বিশেষ কৰি তিনিটা জিলা বাক্সা চিৰাং আৰু ওদালগুৰি ইয়াৰ এটা অন্য ধৰণৰ ইতিহাস আছে বড়োসকলৰ অস্তিত্ব ৰক্ষাৰ নামৰ যিটো আন্দোলন চলিছিলে সেই আন্দোলনৰ সমাপ্তি নামত 2003 চনত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ মাজত যি চুক্তি হৈছিলে এই চুক্তিৰ সময়ত সেই এটা সিদ্ধান্ত আছিলে যে এই বিটিসি অঞ্চলখন ভালদৰে উন্নয়ন কৰাৰ কাৰণে আৰু এই অঞ্চলৰ মানুহকে কৰ্তৃত্বটো দিয়াৰ কাৰণে ভাৰত সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ দ্বাৰা এটা কাউন্সিল গঠন কৰা আৰু এই কাউন্সিল যেহেতু ডাঙৰ এলেকা আৰু বহুত বেছি জনসংখ্যা থকা ঠাই তাৰ কাৰণে এখন জিলাত তাক সামৰিব নোৱাৰে আগতে ৬ষ্ঠ অনুসূচী হলে 6 শিডিউল হলে এটা জিলা আছিলে কাৰ্বি আংলং এটা আছিলে ডিমা হাছাও তো এইটোৰ কাৰণে বিটিসিৰ ক্ষেত্ৰত বদলেণ্ড ক্ষেত্ৰত কি হৈ গ'ল এটা জিলাৰ দ্বাৰা এইটো পৰিচালনা কৰাটো সম্ভৱ নহয় আৰু তাৰ কাৰণে কোকৰাঝাৰ ফুল প্লেজেড এটা ডিস্ট্ৰিক্ট আছিলে পুৰাণা বিটিসি এলেকাৰ ভিতৰত বাকি কোনো নাছিলে মাত্ৰ ওদালগুৰি সাব ডিভিজন আছিলে আৰু হেতুৰ কাৰণে সৰকাৰে তেতিয়া আন্দোলনকাৰী পক্ষৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত লৈছিল যে কোকৰাঝাৰৰ লগতে আৰু নতুনকৈ 4টা জিলা গঠন আৰু এই হিচাপে বড়ো চুক্তি হোৱাৰ পিছত চিৰাং বাক্সা আৰু ওদালগুৰি জিলা গঠন কৰা হৈ গ'ল এই হিচাপে ওদালগুৰি আমাৰ অকল মহকুমা আছিলে আৰু এই মহকুমাৰ পৰা আজি পূৰ্ণাংগ জিলা হৈ গ'ল আৰু মই আজি নিজকে সৌভাগ্য মানিছো ইয়াত আহি ভাল লাগিছে এই গোটেই জিলা গঠনৰ কাম মই নিজে কৰিছিলো তেতিয়া বড়ো আন্দোলনকাৰী ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত থাকি পালে ইয়াৰ আলোচনা মই আছিলো আৰু এই আলোচনাৰ প্ৰত্যেকটা কাম কাজ মই নিজে কৰিছিলো ইভেন এই জিলা গঠন কৰাৰ কোনটো এলেকা ওদালগুৰিত যাব কোনটো এলেকা বাক্সাত যাব এই গোটেইটো মই কৰি দিব লগা হৈছিল কাৰণ কোনেও তাত সোমাব নোখোজে যে এৰিয়া ঠিক কৰাৰ আৰু সেই এৰিয়াবিলাক মই নিজে কৰিছিলো এতিয়াৰ নটিফিকেশনৰ গোটেইটো মই যি ধৰণৰ ড্ৰাফট দিছো হিতকে চৰকাৰে নটিফিকেশন কৰি দি দিছে 4টা জিলাটো পিপি বাৰ্মা ডাঙৰীয়া আছিলে তেতিয়া মানে ডব্লিউপিডি মানে আপোনাৰ কি কয় প্ৰিন্সিপাল সেক্ৰেটাৰী আছিলে তেখেতে বড়ো আন্দোলনৰ সময়ত আলোচনাত আমি একেলগে দাদা ভাই আছিলে মই বিধায়ক আছিলো 2001 পৰা 2006 মই বিধায়ক 2003 চুক্তি কিন্তু মই 99 পৰাই বড়ো মানে চুক্তিৰ আলোচনাত মই নিজে জড়িত আছিলো তাই জিলাখন হোৱাৰ পিছত আমাৰ আজিৰ আগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আমি এই জিলাখন পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি কিছু কৌশল ল'বলগীয়া হৈছিল কাৰণ একেবাৰতে 3টা জিলাৰ বিষয়া কৰ্মচাৰী নিযুক্তি দিয়া আৰু গোটেইটো জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ অফিচৰ বিষয়া কৰ্মচাৰীৰ নিযুক্তি দিয়াটো অসম চৰকাৰৰ কাৰণে সম্ভৱ নহয় হঠাৎ কৰি তো তেতিয়া আমি অলপ ডিপুটেশ্যনত মানুহখিনিক আনি কিছু আমি কন্ট্ৰাকচুৱেল বেচিছত মানে দি পালে আৰু ডিসি পোস্টটো নহলেও আমি ডিসিৰ দায়িত্ব
প্ৰথম দি ফালে এছপিৰ দায়িত্ব প্ৰথম দি ফালে আমি এই জিলাটো আৰম্ভ কৰিছিলোঁ আৰু আজিৰ দিনটোত আহি পূৰ্ণাংগ পৰ্যায় পালে আজি ডিচিৰ লগতে এডিচি আৰু বহুত এছিষ্টেণ্ট কমিশ্যনাৰ আমাৰ ইয়াত নিযুক্তি হৈ গ'ল পষ্ট হৈ গ'ল আৰু ডিষ্ট্ৰিক্ট হিচাপে ধুনীয়াকৈ কামটো চলি থাকে গতিকে সেই নিজে বনোৱা জিলাত নিজে আজি আজিতো মই অতিথি হিচাপে মাতিছে অলপ হয় না আজি অতিথি হ'ব পাৰিছে মানুহৰ ভাগ্য চবৰে ইমান নাথাকে নহয় জানো আন্দোলন কৰিলোঁ সেইটোৰ কাৰণে চুক্তি হৈ গ'ল চুক্তিৰ পৰিণাম স্বৰূপে বিটিচিৰ 4টা জিলা আৰু ইয়াতে বিধায়ক হ'লোঁ আজি অসম চৰকাৰৰ অধ্যক্ষ হয় প্ৰশাসনৰ লগত থাকিব পালোঁ আৰু চেলিব্ৰেশ্যন কৰাত নিজে আৰু অতিথি একেবাৰতে মানে হাল বোৱাৰ পৰা আৰম্ভ কৰি ধান কাটি নয়া ভাত খোৱালৈকে এইটো চবৰ ভাগ্যত নহয় কিন্তু মোৰ ভাগ্যত হৈছে গতিকে সেই চুক্তি হোৱাৰ ইতিহাসবিলাক অদ্ভুত আমাৰ যে বড়ো আন্দোলনটোক জেনেৰেলি বহুতেই নাজানিছিলে আৰু বহুতে লগাইও দিছিলে এইটো এটা এণ্টি নেশ্যনেল মানে ভাৰতৰ বিপক্ষে বেলেগ এটা এজেণ্টৰ দ্বাৰা এইটো উচতাই দি ফালে কৰা হৈছে গতিকে বড়োসকল এণ্টি নেশ্যনেল নেশ্যনেল লিডাৰবিলাকে এনেকুৱা ধৰণৰ জানিছিলে চবে কৈছিলে তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰে কাৰণ বিএছচি চুক্তি হৈছে আকৌ আন্দোলন হৈছে আগতে ৰোমান স্ক্ৰিপ্টৰ আন্দোলন হৈছে ইয়াৰ আগত স্কুলৰ আন্দোলন হৈছে বড়ো প্ৰব্লেম মানুহে বুজি নাপায় আৰু কাৰণটো হ'ল আমাৰ অসমত ভাষাৰ সমস্যাটো চবতকৈ ডাঙৰ সমস্যা আজিও মানে আমি অসমৰ এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰ তেওঁলোকৰ দুখ সুখটো আমি বুজি নাপাওঁ তেওঁলোকে এক্সপ্ৰেছ কৰাটো আমি বুজি নাপাওঁ কিন্তু ডাঙৰ কথা সেইটো কৰিবই হ'বই কওঁতে বহুত পাৰ হৈ যায় আৰু যেতিয়া গম পায় যে সেইটোতো চিৰিয়াছ হৈ যাব বিষয়টোতো ডাঙৰ নহয় আমি সমাধান কৰি ল'ব পাৰোঁ কিন্তু তেতিয়ালৈকে লক্ষ্মণ ৰেখা পাৰ হৈ যায় আৰু তাতে আমি সমস্যাবিলাক সমাধান কৰি ল'ব নোৱাৰোঁ বড়ো সমস্যা তেনেকুৱা ধৰণৰ বেয়া ৰূপ ল'লে যিটো ত্ৰিদীপ ঢেমাৰীয়ে কৈছিলে 96ৰ পৰা পুনৰ যেতিয়া আন্দোলন হ'ল তেতিয়া নিজৰ মাজতো ভাতৃঘাতী সংঘৰ্ষ হয় ইমান ডাঙৰ ৰূপ ল'লে আৰু বিভিন্ন ধৰণৰ বেয়া ঘটনাবিলাক হ'বলৈ ল'লে কিন্তু চৰকাৰৰ তৰফৰ পৰা বিভিন্ন এজেঞ্চিৰ তৰফৰ পৰা সেইটো গুৰুত্ব দিয়া নহ'ল বড়ো এনেকুৱাই হয় অসুৰৰ জাতি ৰাক্ষসৰ জাতি আৰু কি আছে তেনেকুৱা ধৰণৰ কাৰণ বড়ো আন্দোলনটো বড়োৰ মাজতো বহুতখিনি ভুল বুজি হয় বহুত ধৰণৰ ঘটনা ঘটিছে কিন্তু ভাৰতত এটা সংকট আহিল কাৰ্গিল যুদ্ধ এই কাৰ্গিল যুদ্ধটোৱে টাৰ্নিং পইণ্টত আনিলে বড়োবিলাকৰ সমস্যাটো গতিকে কাৰ্গিলৰ যুদ্ধ হোৱাৰ সময়ত BLTয়ে এটা ষ্টেটমেণ্ট দি দিলে যে এতিয়া দেশৰ সংকট এই সংকটৰ সময়ত আমি কোনো এক্টিভিটি নকৰোঁ আমি কোনো আন্দোলনৰ কাম কাজ নকৰোঁ আমাৰ কাৰণে পুলিচ মিলিটাৰীক আমি ব্যস্ত হ'বলৈ নিদিওঁ প্ৰথম দেশটো আমাৰ ৰক্ষা হ'ব লাগিব গতিকে BLTয়ে গোটেই আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিল আৰু আমাক লৈ মাথা মাৰিব নালাগে আৰ্মি পুলিচে আৰু প্ৰয়োজন হ'লে BLTয়ে কাৰ্গিললৈকে যাবলৈ সাজু আমি সব কাৰ্গিল যাম আৰু আমাৰ দেশক আমি সুৰক্ষা কৰিম এই যেটো BLTৰ ষ্টেটমেণ্ট হিলাই দিলে গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী LK আদৱানী ডাঙৰীয়া হোম মিনিষ্টাৰ আৰু তেতিয়াতো তেওঁলোকে কেনেকৈ ৰাষ্ট্ৰবিৰোধী হ'ব পাৰে গতিকে তেওঁলোকৰ সমস্যা জেনুইন সমস্যা হ'ব সমাধানৰ ব্যৱস্থা আমি ল'ব লাগে কাৰ্গিল যুদ্ধৰ পিছত BLTক আমন্ত্ৰণ জনাই আলোচনা আৰম্ভ হ'ল কাৰ্গিল যুদ্ধৰ পিছত যে বড়ো সমস্যা সমাধান কৰিবই লাগিব আৰু শেষত বড়োসকলৰ সমস্যা স্থায়ী সমাধানৰ কাৰণে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আধাৰত নিজকে নিয়ন্ত্ৰণ কৰিব পৰা চলাব পৰা এটা প্ৰশাসনিক ব্যৱস্থা এই 6 শিডিউলৰ আধাৰত
গঠন কৰি দিলে, যাক আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলি জানো। আৰু সেই বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলতে এই যিটো প্ৰশাসনিক ব্যৱস্থা এইটো চলাবৰ কাৰণে আজি বিধানসভা, আজি চৰকাৰ, আজি মানে বিভিন্ন জিলা, বিভিন্ন বিভাগৰ কাৰ্যালয় এইবিলাক স্থাপনৰ কামটো কৰিলে। আমাৰ